নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি আহিছোঁ গোলাঘাটৰ কাজিৰঙা নেশ্যনেল অৰ্কিড পাৰ্কলৈ। মই আৰু মোৰ মানুহজনে ফুৰিবলৈ আহিছিলোঁ। ভাবিলোঁ এই সময়খিনি এটি ভিডিঅ' আকাৰে সাঁচি থৈ দিওঁ। ইয়াত আহি দেখিলোঁ ইমান ধুনীয়া পৰিৱেশ। ইয়াত উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন প্ৰকাৰৰ চাউলৰ নমুনাসমূহৰ লগতে বিভিন্ন অৰ্কিডসমূহ বৰ ধুনীয়াকৈ সংৰক্ষণ কৰি থৈছে। চাওকচোন আপোনালোকে। তাত দেখিছে মানুহজনে মানে সুধি আছে কোনটো ফুল কি হয়, কোনটো অৰ্কিডৰ কি কাম, মানে এইবিলাক সোধা মানে তেওঁৰ এটা মানে অভ্যাস।